Hello everyone, আজি আহক মই আপোনালোকক দেখাওঁ Phuket Old Town 1 মিনিটৰ ভিতৰত। আমি 12 ডিসেম্বৰৰ দিনা Phuket গৈ পালো। হোটেলত চেক ইন কৰাৰ পিছত হোটেলৰ পৰা এখন স্কুটাৰ ৰেন্ট কৰিলো। ফ্ৰেছ হৈ আমি ওলাই গলো Phuket Old Town চাবৰ কাৰণে। বহুত ভাগৰো লাগি আছিল, গোটেই ৰাতিটো ফ্লাইট কৰি আহিছিলো, সেই কাৰণে বহুত বেছি এক্সপ্লোৰ কৰিব নোৱাৰিলো। অলপ দেৰি আৰু উইন্ডো শ্বপিং কৰিলো। সৰু সৰু দোকান আছে, পৰ্তুগীজ ষ্টাইলৰ বৰ ধুনীয়া ধুনীয়া ঘৰ আছে। ইয়াতে সোভেনিৰ কিনিব পাৰে, কাপোৰ শ্বপিং কৰিব পাৰে, মানি এক্সচেঞ্জ কৰিব পাৰে। গোটেইখিনি মানে কৰি মেলি আমি তাৰে লোকেল ফুড খালো। পাত থাই খালো, মেংগো ষ্টিকি ৰাইচ খালো, মেংগো স্মুদি খালো, কোকোনাট আইচক্ৰীম খালো। গোটেইখিনি খাই একদম পেট ফুলাই আমি আৰামত ঘূৰি আহিলো হোটেললৈ ৰেষ্ট কৰো বুলি। আৰু আমি যেতিয়া এছিয়ান কাণ্ট্ৰিবিলাকত যাওঁ আমি স্কুটাৰ দিয়ে এক্সপ্ল'ৰ কৰোঁ, কাৰণ স্কুটাৰ কৰিলে মানে তাতে মানে কি হয় ট্ৰেফিকটো স্কিপ কৰিব পাৰি। আৰু স্কুটাৰ ৰেণ্ট কৰিবৰ কাৰণে ইণ্ডিয়ান ড্ৰাইভিং লাইচেন্স দৰকাৰ হয়, আৰু তাতে পাছপৰ্ট জমা দিব লাগে, আৰু নহ'লে কিছুমান জেগাত তাহাঁতৰ লোকেল কাৰেঞ্চি 5,000 দিব লাগে। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো ভাল পালে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্টছ কৰিবলৈ নাপাহৰিব।